ফিঙ্গার বানাবেন কেটে নাকি তার মানে ফিঙ্গার ধরে নাই আচ্ছা ফিঙ্গার বানাতে টাকা নাকি 200 কেন নাকি নি না তা না কেন তাহলে রাখছেন কে আর আমরা কেনে রাখছেন কেন্দ্রে এন্ডা করতে মোটামুটি আমরা আপনার বেলা বহুত ঝামেলা আছে এটা সব দায়িত্ব করে আমরাও দিচ্ছি ফিঙ্গার বানানি দেখো টাকা ওটা আপনি তার মিডিয়া না আপনি মিডিয়া নিয়ে হেন মিডিয়া আমি মিডিয়া আমি পয়সা হ্যালো ওর কথা বলেন না ও কথা বলেন না ও কথা কোন কেমনে নমস্কাৰ বেকি এক্সপ্ৰেছৰ সৈতে মই উপস্থিত আছোঁ কলগাছিয়াৰ লোকমান বজাৰত এই লোকমান বজাৰত অসম গ্ৰামীণ বিকাশ বেংকৰ এটা CSP যিখন CSP চলি আছে আফিছা খাতুন নামৰ এজন মহিলাৰ তত্ত্বাৱধানত আৰু এই CSPখনত বিগত কেইবাদিন ধৰি ইয়াৰ আগতেও বহু দুৰ্নীতিৰ আৰু অনিয়মৰ তথ্য সহকাৰে বাতৰি প্ৰকাশ কৰা হৈছিল আমি অভিযোগ পোৱা মতে মৌচুমী পাৰবিন নামৰ এজনী একাউণ্ট হোল্ডাৰৰ পৰা 1200 টকা উঠাই লৈছে আৰু মৌচুমী খাতুনক 1000 টকা দিছে আৰু যিজনীৰ একাউণ্টৰ পৰা 1200 টকা উঠাইছে তেওঁ কোনো ধৰণে তেওঁ নাজানে যেতিয়া পাছবুকটো আপ টু ডেট কৰিছে তেতিয়া গম পাইছে তেওঁৰ একাউণ্টৰ পৰা 1200 টকা নাইকিয়া হৈ গৈছে এই সম্পৰ্কে CSPজনৰ যি সত্যাধিকাৰী আছে আসিফা খাতুনৰ যেহেতু আমি দেখিবলৈ পোৱা নাই মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাই আছে যিজনীৰ নামত CSPখন চলি আছে তেওঁ প্ৰায় উপস্থিত নাথাকে কিন্তু পৰিতাপৰ বিষয় জানিবলগীয়া বিষয় যে বেংকিং যেটো ব্যৱস্থা এই বেংকিং ব্যৱস্থাত যে যেটো ফিংগাৰপ্ৰিণ্টৰ প্ৰয়োজন সেই ফিংগাৰপ্ৰিণ্ট প্ৰয়োগ কৰাৰ কাৰণে আমি দেখিবলৈ পোৱা নাই CSPখনৰ যিজনী সত্যাধিকাৰী যদি নাই তথাপি CSPখনে যিজনী চলাই আছে আসিফা খাতুনৰ হাজবেণ্ড তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম কি আচলতে কি হৈছে এজনীৰ একাউণ্টৰ পৰা 1200 টকা উঠিয়াই আন এজনীক দিছে কিন্তু যিজনীক দিছে তেওঁ 1000 টকা পাইছে বুলি কৈছে আৰু যাৰ একাউণ্টৰ পৰা পইচাখিনি উঠাইছে তেওঁ একেবাৰেই নাজানে অজ্ঞ যেতিয়া পাছবুকটো আপ টু ডেট কৰিছে তেতিয়াহে গম পাইছে তেওঁৰ পৰা একাউণ্টৰ পৰা পইচা উঠোৱা হৈছে এই সম্পৰ্কে কি ক'ব এই সম্পৰ্কে আপোনাক মানে এটা নম্বৰে দুটা মানুহ থাকিলে সিহঁতৰ ফিংগাৰ মানে কাম কৰা নাছিল সেই হিচাপত আমি ৰিফিংগাৰৰ কাৰণে সিহঁতৰ পৰাই সিহঁতে আমাক এপ্লিকেশ্যন দিছে সেই হিচাপত আমি বেংকত লৈ প্ৰচেছ কৰি বস্তুটো আমি এপ্লিকেশ্যন কৰিলে 15-20 দিন বা একমাহমান পিছত আমাক OTPৰ পাৰ্মিশ্যনটো দিয়ে তো দিয়াৰ পিছত আপোনাৰ আমি ফোন নম্বৰবিলাক ৰাখি দিওঁ আৰু ডকুমেণ্টছখিনি ৰাখি দিওঁ দিয়াৰ পিছত মাতাৰ পিছত সিহঁতে আহে কিন্তু এটা নামৰে এই দুটা মানুহ হোৱাৰ কাৰণে মানে এজনৰ ঠাইত আন এজনে মানে ফিংগাৰপ্ৰিণ্টটো দিছে দিয়াৰ পিছত আমি তাক 1200 টকা পে'মেণ্ট কৰি দি দিছোঁ ফিংগাৰটো দি কিন্তু আপুনি 1200 টকা দিছে কিন্তু সেইজনী ছোৱালীয়ে যাৰ নামত আপুনি পইচাটো উঠাইছে তেওঁ 1000 টকা পাইছে বুলি আমাক কৈছে আমি 1200 টকা দিছোঁ আমাৰ ৰেজিষ্টাৰ বুকটো চাওক আৰু তেওঁৰ দেউতাক লগত আহি কেনে পইচাটো লৈ গৈছে ঠিক আছে আৰু আপোনাৰ কি কোনজনী নামৰ আপুনি পইচাটো উঠাইছিল পইচাটো উঠিছে আপোনাৰ এইটো হৈছে এই মৌচুমী পাৰবিন আৰু কাক দিছে পইচাটো এইটো এই মৌচুমী নামৰে আৰু এটা ছোৱালী আছে সি লৈছে দুজনীৰ ফিংগাৰপ্ৰিণ্ট কি একে মিলিব পাৰে নাই একে সেইটো কোৱা নাই সেইটো মানে ফিংগাৰটো দুটাৰ আগতে মানে কাৰো ফিংগাৰ দুটাৰ এটাৰো মিলা নাছিল কিন্তু যেতিয়া দুটা মানুহে একেলগে যেতিয়া আমাক এপ্লিকেশ্যন কৰিছে তেতিয়া আমি দুটা মানুহৰে ৰিফিংগাৰৰ কাৰণে আমি প্ৰচেছ কৰি দিছোঁ দিয়াৰ পিছত দুটা মানুহ আমি মাতাৰ পিছত এটা ঠাইত আন এটা আহি কেনে ফিংগাৰটো দি দিছে দিয়াৰ পিছত সি পে'মেণ্টটো লৈছে যদিও লৈছে মানুহটোৱে পইচাটো ৰিটাৰ্ণ দি দিছে আৰু যাৰ একাউণ্টৰ পৰা পইচাটো উঠেল হৈছিল তাৰ একাউণ্টত আকৌ আমি ডেপজিট কৰি দিছোঁ 1200 টকাটো CSPখনৰ কোড নম্বৰ কিমান আৰু কাৰ নামত CSP এইটো আফিজা খাতুন কোড নম্বৰ 1912 আফিজা খাতুন আছে নেকি আছে ক'ত আছে এই বেংকত গৈছে পইচাৰ কাৰণে আমি ইয়াৰ আগতেও আহিছিলোঁ কিন্তু আমি কেতিয়াও আফিছা খাতুনক পোৱা নাই CSPখন কোনে চলাই যেতিয়া আপোনালোকে আহিছে তেতিয়া কিজানি নাছিল আহি থাকে আৰু সি নহ'লেতো আমি মেচিনটো কেনেকৈ চলাম ইয়াৰ ফিংগাৰটো হ'লেহে আমি মেচিনটো অন কৰিব পাৰিম আৰু হাজবেণ্ড হিচাপত মোৰ লগত থাকিব লাগে আৰু এটা মানুহেতো নোৱাৰে আৰু বিভিন্ন সময়ত আসিফা খাতুনৰ নামত থকা এই CSPখনৰ অনিয়ম আৰু দুৰ্নীতিৰ কথা আমি শুনিবলৈ পাইছোঁ এই সম্পৰ্কে আপুনি কি ক'ব এই সম্পৰ্কত যদিও আপোনাক কোনোবাজনে কৈছে মিছা কথা কৈছে যাৰ যদি কৈছে সেইটো আপোনালোকে প্ৰুফ সহকাৰে দি দিয়ক কি অসুবিধা আছে যে আমি যদি কিবা ভুল কৰিছোঁ বা আফিজাই যদি কিবা ভুল কৰিছে দি দিয়ক বেকি এক্সপ্ৰেছৰ দৰ্শকে CSPখনৰ যি সত্যাধিকাৰী আফিছা খাতুনৰ স্বামীয়ে কি
বক্তব্য প্ৰদান কৰিলে আপোনালোকে নিশ্চিতভাৱে শুনিবলৈ পালে। আমি পোনে পোনে যাব বিচাৰিম যিজনীৰ একাউণ্ট হোল্ডাৰৰ পৰা টকাখিনি উঠাইছে, নজনাকৈ টকাখিনি উঠাইছে, পোনে পোনে আমি তাইৰ কাষত যাবলৈ চেষ্টা কৰিম। তাই কি মন্তব্য আগবঢ়ায়, কেতিয়া কেনেকৈ গম পালে, এই সম্পৰ্কে আমি তাইৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আচ্ছা কওকচোন, আপোনাৰ লগত কি হৈছে, আপুনি পইচাটো কেনেকৈ আপোনাৰ একাউণ্টৰ পৰা উঠাইছে বুলি আপুনি গম পালে? আমি পাসবুক বানাইছি, পাসবুক আপলোড দিছে, শুনতে যে 1200 টাকা নাই। তাতে আমি এবারে নাইলাম, করলাম তাহলে নজরুল দেখে কয় যে নজরুল রে দরগা আমি করলাম না, আমি আগে দুলালের বুগলাইছে না কইছি নজরুল আমার একটা ফোন মেরে দিন। এই যে দুলাল কয় আমি শেষ দিন মানুষ আমরা ফোন করে দিলে নজরুল খারাপ লাগবে। পরে আমি আবার বালিকুড়ি বাজার গেছি, যাই না নজরুল তালা টালা দিছে। পরে আমি যার বাদে খোলাইছে, পরে ফিঙ্গারে কাম করে না, মেলাবার দিলাম আর 10 নক দিলে বারবার দিচ্ছে, তাও কাম করে না। পরে নজরুল জানি কোনো ফোন করে দেখলো দুলালের কার আইডি নাম্বার দিয়ে মিলে। পরে দুলালরে ফোন করলো, দুলাল কয় আমার 3 টাকা উঠে নাই। পরে আমরা বাইতে না দুলালরে ফোন করলাম, তাও দুলাল কয় যে টাকা উঠে নাই, এই যে তোমরা যা করার আরো কই দাও। কিমান টকা উঠাইছা? 1000 টাকা উঠাইছে। কোন তাৰিখে? কি যে করব, এইখন CSP অসম গ্ৰামীণ বিকাশ বেংকৰ অধীনস্থ কলগাছিয়াৰ লোকমান বাজাৰৰ যিখন CSP, এই যি স্বত্বাধিকাৰী, এই স্বত্বাধিকাৰীজনীয়ে সহজ সৰল গাঁৱলীয়া মানুহৰ পৰা বিভিন্ন ধৰণৰ প্ৰবঞ্চনা আৰু ভয় ভাবুকিৰে বিভিন্ন অনিয়ম আৰু দুৰ্নীতি কৰাৰ অভিযোগ ছ'চিয়েল মিডিয়াত আৰু বিভিন্ন চেনেলত প্ৰকাশ হৈছে। কিন্তু ঊৰ্ধ্বতম কৰ্তৃপক্ষই কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই। স্থানীয় যি ব্যক্তি আছে তেওঁলোকৰ পৰা এই CSPখনে কেনেকুৱা কি ধৰণে অনিয়ম দুৰ্নীতি সংগঠিত কৰি থাকে এই সম্পৰ্কে আমি স্থানীয় এজন যুৱক আছে, তেওঁৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে কওকচোন কি হৈছে? আচলতে ইয়াতে দুদিন পৰৰ এটা গণ্ডগোল এটা ভেজাল হৈয়ে থাকে, কেইদিনমান মূৰে মূৰে এটা ভেজাল হৈয়ে থাকে। সিদিনাখন মোৰ আইতা আহিছে, আইতা এখানে মোৰ দোকানত বহি আছে, এই বোলে কিয় আহিছে বোলে সোধাওঁতে বোলে এলো CSP পৰা এটা পাছবুক ল'ব লাগে। বোলে ঠিক আছে আপুনি বহক, বহি কিনে পাছবুকটো লৈ দি আছোঁ। অলপমান দোকানত ভাত খাবলৈ গৈছোঁ, মোৰ দেউতাই এখানে দোকানত বহিছে, এতিয়া সিহঁতৰ পৰা 200 টকা লাগে, 200 টকা নহ'লে পাছবুকটো দিব নোৱাৰে। তো মোৰ দেউতাই দোকানৰ পৰা 200 টকা এটা দি দিছে, দি দিয়াৰ পিছতে আৰু ইয়াৰ পৰা পইচাটো দি কিনে পাছবুকটো লৈ গৈছে। আৰু এনেকৈ আৰু বহুত ল'ৰা আছে, ইয়াতে ৰকিবুল বুলি এটা ল'ৰা আছে, সিদিনাখন তাৰ পৰা 100 টকা এটা লৈছে। মালিক এজন মাইকী মানুহ বুলি আমি নাম শুনা পাইছিলোঁ, মাইকী মানুহ কিবা এটা মাইকী মানুহ নামত আছে বুলি CSPটো, কিন্তু এতিয়া মাইকী মানুহটো আমি দুদিনমান দেখা পাইছোঁ, কিন্তু তাৰপিছত আৰু দেখা নাপাওঁ আৰু। মাইকী মানুহটো নাহে নেকি? মাইকীটো মানে আহে মানে নাহে, মানুহটো আনঅফিচিয়েলি তোমাৰ বেংকটো বন্ধ ৰাখে, চৰকাৰী বন্ধ থাকিলেও ৰাখে, নাথাকিলেও ৰাখে, আৰু পইচা নাই বুলি লিখি থৈ দিয়ে। বেকি এক্সপ্ৰেছৰ দৰ্শকে স্থানীয় যি ব্যক্তি, সেই ব্যক্তিয়ে কি মন্তব্য আগবঢ়ালে আপোনালোকে শুনিবলৈ পালে। বিভিন্ন ধৰণৰ অনিয়ম আৰু দুৰ্নীতি, গাঁৱলীয়া অঞ্চলৰ সহজ সৰল মানুহৰ সৰলতাৰ সুযোগ লৈ যি লুণ্ঠন ৰাজ অসম গ্ৰামীণ বিকাশ বেংকৰ যি CSP লোকমান বাজাৰত স্থাপিত হোৱা যে CSPয়ে কৰি আছে, এই সম্পৰ্কে সচেতন মহলেও উদ্বেগ প্ৰকাশ কৰিছে। মই পোনে পোনে আৰু এজন ব্যক্তি আছে, তেওঁৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে কি হৈছে, আপোনালোকে কি দেখা পালে ইয়াত? ইয়াতে দেখা পাইছোঁ মানে বেলেগ একাউণ্টৰ পৰা পইচা ওলাই লৈ গৈছে। এই একাউণ্টৰ আমাৰ পাছবুক নাছিলে, পাছবুকটো ওলোৱাৰ পিছত আমি পইচা উঠাব গৈছোঁ, কৈছে পইচাটো উঠাই লৈ গৈছে। পইচাটো ক'ৰ পৰা উঠালে? আমিতো পইচা লৈ অহা নাই। কৈছে নাই এইটো পইচা উঠাই লৈ গৈছে। ই মানাই নাই, ফাৰ্ষ্ট টাইম কৈছে যে নাই আমাৰ পৰা পইচা উঠোৱা নাই, কোনে উঠোৱা নাই। পিছত কৈছে বেলেগ এটা য'ত পাছবুক বনাইছে তাতে কৈছে যে তাৰ পৰাই উঠাইছে পইচা, তাতে ধৰক। পিছত আমি গ'লোঁ, তাতে যোৱাৰ পিছত কৈছে যে নাই আমাৰ পৰাতো পইচা উঠোৱা নাই। পইচা গ'ল ক'ত, কোনে উঠালে পইচা? পিছত কৈছে যে নাই সেইটো CSPৰ পৰা চেক কৰিছে, আহিছে যে লোকমান বজাৰৰ পৰাই এইটো নাম উঠিছে, কৈছে এইটো CSPৰ পৰা পইচাটো লৈছে। তাৰপিছতো আমি আহি বুলি কৈছে নাই আমাৰ পৰা পইচা উঠোৱা নাই, আপুনি যি কৰিব পাৰে কৰক। এতিয়া আপুনি কি বিচাৰি আছে? এতিয়া বিচাৰি আছোঁ এনেকুৱাতো আৰু মোৰ যদি 2 লাখ টকা থাকিলে হয়, লৈ গ'লে হয় কাটিবলৈ। এইটো উচিত বিচাৰ লাগে, এই CSPটো বন্ধ হৈ যাব লাগে, মই এইটো বিচাৰোঁ। যে স্থানীয় যি ব্যক্তি তেওঁ মন্তব্য আগবঢ়াইছে যে এই CSPখনে বিভিন্ন সময়ত বিভিন্নজনৰ পৰা অনিয়ম আৰু দুৰ্নীতি সংগঠিত কৰিছে, আৰু এই বিষয়ে বেংকৰ ঊৰ্ধ্বতম মহলকো অৱগত কৰা হৈছে যদিও কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ কাৰণে ঊৰ্ধ্বতম মহলক বাৰে বাৰে আপত্তি দৰ্শোৱাৰ সত্ত্বেও CSPখনৰ স্বত্বাধিকাৰীক মাতি নি কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। তাইৰ ফিংগাৰপ্ৰিণ্ট নোহোৱাকৈ আপুনি কেনেকৈ ট্ৰানজেকশ্যন কৰি আছে? নাই, তে যদি মেচিনটো খুলি দি যায়, খুলি দিয়াৰ পিছত আপুনি চলাব পাৰে, আৰু যেতিয়ালৈকে লক নহয় তেতিয়ালৈকে চলাব পাৰে। যি ফিংগাৰপ্ৰিণ্ট আপোনাৰ এই একাউণ্ট কৰাৰ সময়ত ফিংগাৰপ্ৰিণ্ট লোৱা হয় না নাই? লোৱা হয়।
আৰু যিটো একাউণ্টত আপোনালোকৰ এই যিটো প্ৰব্লেমটো হৈছে এইটো আমি খোলা নাছিলোঁ, আমাৰ বেলেগ এটা CSP একাউণ্টটো খুলিছিল। আমাৰ এই ৰিফিংগাৰ দিলে যিকোনো মেচিনতে দিব, ৰিফিংগাৰটো কৰিব পাৰে যদি পাৰ্টিটোৱে এপ্লাই কৰে। দেখছেন এখন তো বিষয় অ্যাকাউন্টে ব্যালেন্স কনসিডার কত আছে? হ্যাঁ দেখেন দেওয়া যাবে দেখছি ওর অ্যাকাউন্টে 1000 টাকা আছে, 1070 আছে, 470 আছে। এখন আপনি আঙ্গো কি করবেন? আপনি করেন এখন আমরা তো 400 এখানে এক মিনিট 470 আছে ওর অ্যাকাউন্টেও, ওই মৌসুমের অ্যাকাউন্টেও 470 আছে। 1200 টাকা ওর উঠে লইছে, ওর অ্যাকাউন্টে যদি একটা উঠে নাই আরে তোমার না পয়সা নাই অ্যাকাউন্টে, ও চাচি কোনে গেল? অ্যাকাউন্টে একটাও নাই। এটা অ্যাকাউন্ট না, এটা আনবে অ্যাকাউন্টটাই, এটা আনবে অ্যাকাউন্টটা কেটে ফিঙ্গার। হ্যাঁ দেখেন কাউন্টেবল হইছে হ্যাঁ অ্যাকাউন্টে ওর ফিঙ্গার অ্যাক্সেস হইছে। এখন যে পয়সাটা ওরা নিছে এই পয়সাটা ধরেন আমরা ভুলবশত ফিঙ্গার হয়েছে কারণে আমরা দিয়ে দিছি। এখন আমরা এই পয়সাটা এই অ্যাকাউন্টটা খুলেন তো। এই অ্যাকাউন্টে ফিঙ্গার মানে এইটা দিতে মিলবো না। এই গেদি অ্যাকাউন্টে 1200 ফিঙ্গারের দিকে আমরা দেখছি ফিঙ্গারে নিগাল জানরা হ্যান্তে আড়া এগে দিছে নিছে এখন ওই 1200 টাকা আমরা রেখে দিব, আমরা গেদিটা দিয়ে দিব। আর আমরা কত নিছে আমরা 200 ফিঙ্গার বানাবেন নাকি টাকা নাকি? তার মানে ফিঙ্গার ধরে নাই আচ্ছা ফিঙ্গার বানাতে টাকা নাকি 200 কেন নাকি নি? না তা না কেন তাহলে রাখছেন কে? আর আমরা কেন রাখছেন? কেন্দ্রে হয়েছে এই না করতে মোটামুটি আমরা বেলা বহুত ঝামেলা আছে, এটা সব কিছু করে আমরা দিছি ফিঙ্গার বানানি রাখো টাকা। ওটা আপনি তার মিডিয়া না, আপনি মিডিয়া নিয়ে হেন আমি পয়সা হ্যালো ও কথা কই না, ও কথা কই না, ও কথা কোন কেমনে? আচ্ছা আপনি এই জায়গা আরে মিডিয়া না বাড়াবাড়ি করব না। আরে বাবা আপনি কোনে গাইছেন? আঙ্গো 1200 টাকা বড় ব্যাপার না। দাদা আপনি এটা আর তারপরেও দেখা কাম করেন ভবিষ্যতে নিয়ে যাওয়া সেটা কন। ইতিমধ্যে স্থানীয় ৰাইজে কি মন্তব্য আগবঢ়াইছে আৰু বেকি এক্সপ্ৰেছৰ দৰ্শকে শুনিবলৈ পালে। আৰু ইতিমধ্যেই এই যে চিএছপিখনৰ বেংক মিত্ৰ যি আফিছা খাতুন, এই আফিছা খাতুন কোনোদিনেই এইখন চিএছপিত নাহে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। আৰু যি দালাল আছিল এই দালালবিলাক ইতিমধ্যে চিএছপিখন বন্ধ কৰি পলায়ন কৰিছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাই আছে ইতিমধ্যে চিএছপিখনৰ যিবিলাক দালাল সোমাই আছিল, যিবিলাকে কাম কৰি আছিল, কৰ্মচাৰী বুলি কৈছে, তেওঁলোকে পলায়ন কৰিছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাই আছে। গতিকে এই যে দুৰ্নীতি অনিয়ম, এই অনিয়ম দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বাৰে বাৰে অসম গ্ৰামীণ বিকাশ বেংকৰ কলগাছিয়া শাখাত অভিযোগ উত্থাপন কৰা হৈছে আৰু সেই অভিযোগৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও স্থানীয় ৰাইজে আমাক জানিবলৈ দিছে। গতিকে ঊৰ্ধ্বতম কৰ্তৃপক্ষক বেংকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক বিষয়বিলাক চালি জাৰি চাই ইয়াৰ বিহিত ব্যৱস্থা লোৱাৰ কাৰণে দাবী উত্থাপন কৰিছে। আপোনালোকৰ অঞ্চলৰ যিকোনো বা বাতৰিৰ বাবে আমাৰ তলৰ স্ক্ৰীণত নাম্বাৰ দিয়া আছে, যিকোনো মুহূৰ্তত যিকোনো সময়ত সেই নাম্বাৰৰ লগত যোগাযোগ কৰক। ততালিকে ওচৰত আমি উপস্থিত হ'বলৈ চেষ্টা কৰিম।